इउपिपिएल दोलोआव गोदानै हाबनाय फरायसा दैदेनगिरिफोरखौ पासनै सेरफां ब्लक आफादा बरायदों। 39 नं पासनै सेरफां ब्लक आफादनि मावखुलियाव दिनै मोनसे बराय हाबाफारि खुंनाय जायो। पासनै सेरफां ब्लक आफादनि आफादगिरि सबिन बसुमतारीनि आफादगिरि मासि सामलायनायाव खुंनाय मेलाव थांनाय 10 आगस्ट खालि इउपिपिएल दोलोनि अदालगुरि जिल्ला आफादनि लेङाइ आफादगिरि इफुंला बसुमतारी नेहाथारि रथेन्द्र दैमारिनि दैदेननायाव बिटिसिनि गाहाय मावफुं सोद्रोमा प्रमद बर'नि न'आव गुबुन गुबुन फरायसा आफादनि बिबानगिरिफ्रा इउपिपिएल दोलोआव हाबदोंमोन। इउपिपिएल दोलोआव गोदानै हाबनाय फरायसा बिबानगिरिफ्रा जादों साहा हारिसा फरायसा आफादनि मिरुनि मावफुं सोद्रोमा बीरेन किसान, दुलाराय आसाम फरायसा आफादनि अदालगुरि जिल्लानि बारग' लेङाइ आफादगिरि उपेन्द्र कलिता, आदिवासी फरायसा आफादनि अदालगुरि जिल्लानि बारग' लेङाइ आफादगिरि सुनिल एखा, अदालगुरि जिल्ला आटसानि बारग' आफादारि नेहाथारि बासु हाप्पा, आतासी मासबा दालायनि बारग' नेहाथारि रमेश थान्ति, सोद्रोमा नयन ज्योति प्रधान मासबाद दखरा आसामनि बारग' सोद्रोमा सन्जीब मुन्डा मोनहा गोदानै इउपिपिएल दोलोआव हाबनायनि थाखाय दिनै दोलोनिफ्राय गांफा गांफा बिहु फालि दुंब्रुदै दोलोनि थान्दैफ्रा बरायो। বিভিন্ন গাঁও বিভিন্ন অঞ্চলৰ পৰা আমাৰ বিদ্যালয়ৰ প্ৰধান বড়ো ডাঙৰীয়া বাসগৃহ কাৰ্যালয়ত গৈ পেলাই আমাৰ যিখিনি বিভিন্ন সংগঠনৰ পৰা গৈ যিহেতু আমাৰ ইউপিপিএলৰ নীতি আদৰ্শ লৈ পেলাই তেওঁলোকে যোগদান দিছে। সেইটো শুনা পায়ে মই খবৰ লৈছোঁ তেওঁলোকক যাতে আপোনালোকে কাম কৰিব লাগিব সমষ্টিত, আৰু এই সমষ্টিটো উদ্ধাৰ কৰিবৰ কাৰণে আমাক বহুখিনি তেনেকুৱা নেতা লাগে, আৰু তেনেকুৱা নেতাবিলাক আজি আহি পেলাই তেওঁলোকে খুব ভালকৈ কাম কৰিম বুলি আশা দিছে, আৰু তেওঁলোকে আজি তাৰিখৰ পৰা কাম কৰিম বুলি আজি যি আমি যি কাৰ্যসূচী তেওঁলোকৰ আমাৰ আদৰণি যিখিনি তেওঁলোকৰ কাৰ্যসূচী আছিলে সেইখিনিয়ে আমাৰ কাৰ্যসূচী তেওঁলোকৰ মাজেৰে তেওঁলোকে দাঙি ধৰিছে। সকলোকে আটাইকেইটা মই পাঁচনে চেৰফাং ব্লক কমিটিৰ সভাপতি হৈ পেলাই তেওঁলোকক মই উষ্ম আদৰণি জনাইছোঁ। তেওঁলোকৰ ভৱিষ্যত যাতে ৰাজনৈতিক জীৱনটো আমাৰ পাঁচনে চেৰফাঙত ইউপিপিএল হৈ তেওঁলোকৰ সুনাম কঢ়িয়াই আনে, ৰাইজৰ ওচৰত যাই পেলাই বিভিন্ন কাম কৰিব পাৰে, এইখিনি মই আশা ৰাখিছোঁ। আৰু আহি থকা দিনত তেনেকৈ বহুতখিনি আমাৰ এই পাঁচনে চেৰফাঙত পুৰণা কংগ্ৰেছ আৰু আমাৰ বিপিএফ দলৰ পৰা শ তেনেকুৱা ব্যক্তি আমাৰ লগত যোগাযোগ হৈ আছে, আৰু তেওঁলোকে যোগদান দিবৰ কাৰণে ইতিমধ্যে ৰেডি হৈ আছে। তো তেওঁলোকক আমি আদৰণি জনাম। আৰু মূলতঃ যিহেতু 2025 নিৰ্বাচন আহি আছে, মই সেই চেগতে মই ক'ব বিচাৰিছোঁ আমাৰ বিটিচি বাকী ৰাইজ তথা আমাৰ পাঁচনে চেৰফাং সমষ্টিৰ বিভিন্ন ৰাজনৈতিক দলৰ নেতাবিলাকক মই ক'ব বিচাৰিছোঁ যে পাঁচনে চেৰফাঙত যদি আমাৰ ইউপিপিএলত জিকি যায় তেনেহ'লে ইয়াতে বিভিন্ন আমাৰ দুখীয়া ৰাইজ বিভিন্ন আমাৰ শিক্ষা ক্ষেত্ৰত বহুতখিনি আগবাঢ়ি যাব, আৰু যিবিলাক ব্যক্তি আমাৰ প্ৰমোদ বড়োক ভায়া হিচাপে সহায় সহযোগ কৰি আছে মই তেওঁলোকক অনুৰোধ কৰিব বিচাৰিছোঁ যে আপোনালোকে চিধা আপোনালোকে ডাইৰেক্টলি আপোনালোকে আহি পেলাই আমাৰ এই ইউপিপিএল দলৰ থ্ৰুৱেদি আমাৰ প্ৰমোদ বড়োক আপোনালোকে সহায় কৰিব পাৰে। এইখিনি